আজি আমি নগাঁও ডিস্ট্রিক্ট লাইলুৰি এটা গাঁৱত আমাৰ কেপচিকাম খেতিত আহিছোঁ আৰু আপোনালোকে চাই আছে খেতিখন কেনেকুৱা অৱস্থা। খেতিখন বহুত ধুনীয়া হৈ আছে। মাজে মাজে কি হৈছে গছবিলাক কুকটি আহি আছে, গছবিলাক মাজে মাজে কুকটি আহি আছে। সেইকাৰণে আমাৰ মেডিচিন শিডিউল কৰিব লাগিব। আৰু কুকটিৰ কাৰণে আপোনালোকে থাইমেথাক্সাম প্লাছ এচিটামাপ্ৰিড প্লাছ উলালা এই তিনিটা একেলগে মিহলাই দি দিব আপোনাৰ খেতিত। জলকীয়া খেতিত বা জলকীয়া হোক বা কেপচিকামেই হোক, এই কুকটি বেমাৰটো নাহে। আৰু লগত এটা ফাংগিচাইড থাকিব, ৰকু বা এলিয়েট এটা ফাংগিচাইড থাকিব। তেনেহ'লে চাব আপোনালোকৰ খেতিখন কিমান ধুনীয়া হয়। আৰু মেইন সমস্যাটো যেটো হয় কি জলকীয়া খেতিত, সেইটো হয় গছ লাহে লাহে ডেমেজ হৈ যায়। সেইটো মেইন প্ৰব্লেমটো হৈছে মাটিত যিবিলাক আমি ইনসেক্টিসাইড দিব লাগে, সেই বস্তুটো যদি আমি প্ৰপাৰ মেনেজমেণ্ট নকৰোঁ, তেনেহ'লে পিছত এই গছবিলাক কি হয় লাহে 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 মৰি যায়। আৰু এজন কৃষকে দোকানৰ পৰা টকা দি দি মাল আনি আনি খেতিত ব্যৱহাৰ কৰি থাকে। দিন শেষত গোটেইখিনি টকা লছত হিচাপ কৰিব লাগে। সেইকাৰণে যিকোনো খেতি কৰে আপোনালোকে মাটিৰ পৰা মাটি কেনেকৈ শোধন কৰিব লাগে, কি কি বস্তু দিব লাগে, কি কি বস্তুৰ প্ৰয়োজন, গোটেইখিনি বস্তু মাটিত দি তাৰ পিছতহে খেতিখন কৰিব লাগে। যদি এনেই খেতিখন কৰি দিয়ে, তেনেহ'লে কি হয় দিন শেষত গোটেইখিনি টকা লছ হৈ যায়। সেইকাৰণে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব। গোটেইখিনি বস্তু আমাৰ কোম্পানীৰ পৰা আপোনাৰ ঘৰত প্ৰভাইড কৰি কথাখিনি বুজাই দিয়া হ'ব, যেন আপোনালোকে কি খেতি কৰিব, মাটিটো কেনেকুৱা সেইটো চাই পিনি কি কি সাৰ দিব লাগিব, কি কি ইনসেক্টিসাইড দিব লাগিব, মাটি শোধন কৰোঁতে কি কি বস্তু লাগিব, বেডৰ সাইজ কেনেকুৱা হ'ব, মালচিং কেনেকৈ দিব লাগিব, গোটেইখিনি বস্তু A to Z আপোনাক বুজাই দিয়া হ'ব। আৰু কোম্পানীৰ পৰা ফুল সাৰ্ভিস দিয়া হ'ব, যাতে কোনো ধৰণৰ সমস্যা নহয়। আমাৰ লগত উপস্থিত আছে ইয়াত যিজন কৃষকৰ খেতি এইটো কেপচিকাম। তো আমি এতিয়া গম পাইছো, আমি মানে শিডিউলটো বহুত লেটকে লাগিছে, সেইটো কাৰণে আমাৰ এইটো প্ৰব্লেম আহি আছে। আৰু যিকেইটা সাৰ আমি ব্যৱহাৰ কৰিছোঁ, এতিয়া দেখোন আগৰ পৰা বহুত ভাল হৈ আছে খেতি। নহয়, আপোনাক যেন মই সাৰ দিছোঁ কোম্পানীৰ পৰা, কেনেকুৱা ৰিজাল্ট পাইছে? ৰিজাল্টটো বহুত ভাল পাইছোঁ। মেডিচিনটো আপোনাক দিয়া নাই? মেডিচিনটো দিয়া নাই। এনে মেডিচিনটো দিয়া নাই, অনলি সাৰটো দিছে। সাৰটো দি খেত ধুনীয়া হৈছে। আৰু এই কেপচিকাম কৰোঁতে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰা নাছিল। পিছতহে যোগাযোগ কৰাৰ পিছত আমি সাৰবিলাক দিছিলোঁ। তেনেহ'লেও ফাৰ্ষ্ট টাইম যদি কোনোবাই যোগাযোগ কৰে, কি হয় আমি মাটিটো ফাৰ্ষ্ট টাইম শোধন কৰিলোঁ। শোধন কৰি বেডৰ চাইজ একোৰেট কৰি গছবিলাক কেনেকৈ লগাব লাগে সেইটো সিদ্ধান্ত আমাৰ মতে হয়। ঠিক আছে, এবাৰতো এনেকুৱা হৈ গৈছে, তো আৰু একো কৰাৰ নাই। নেক্সট যেনেকৈ কৰিব লাগে তেনেকুৱা কৰিব চেষ্টা কৰিম।